ওম নমঃ শিৱায়। আজি মই আপোনালোকক এনেকুৱা এটা উপায় বিষয়ে ক'বলৈ আহিছোঁ, যিটো উপায় মোক আজিকালি বহুতে সোধে, যিবিলাকৰ বিয়া হোৱা নাই বা যিবিলাক পুৰুষে বিয়া পতা নাই আৰু যিবিলাকে ভাবি আছে যে মই যদি এজনী সুন্দৰ পত্নী পাই যাওঁ বা মোৰ যদি পত্নী যদি অতি সুন্দৰ হয় তেনেহ'লে মোৰ নিজৰে সৌভাগ্য। আজিৰ দিনত সুন্দৰ পত্নী পোৱাটো ইম্পচিবল হয়, কাৰণ মানুহৰ চেহেৰাটো সুন্দৰ হ'লেই নহ'ব, ভিতৰিও সুন্দৰ হ'ব লাগিব। আজি এইটো ভিডিঅ' বনোৱা মোৰ এইটো কথা কোৱা নাই যেন সুন্দৰ পত্নী চবেই বিচাৰে বা সুন্দৰ পত্নী নহ'লে সংসাৰ নচলিব, তেনেকুৱা নহয়। কাৰণ মানুহৰ মনটো শুদ্ধ হ'ব লাগিব বা মানুহৰ অন্তৰখন শুদ্ধ হ'ব লাগিব, বাহিৰে সুন্দৰ হৈ লাভ নাই। তেওঁ আজিৰ দিনত চবেই বিচাৰে, এনেকুৱা কোনো মানুহ নাই যে সুন্দৰ পত্নী কোনেও নিবিচাৰা নহয়, চবেই আজিৰ দিনত সুন্দৰ পত্নী বিচাৰে। সকলোৰে আশা থাকে যে মোৰ জীৱনত এগৰাকী সুকন্যা, সুন্দৰ লক্ষ্মী এগৰাকী যাতে আহে। সেইকাৰণে মই বহুতৰ ৰিকুৱেষ্টত মই আজি এইটো ভিডিঅ' বনাইছোঁ। আজি মই যিটো উপায় বিষয়ে আপোনালোকক ক'বলৈ গৈছোঁ, সেইটো উপায় যদিহে আপোনালোকে নিয়মপূৰ্বকভাৱে মই কোৱা মতে কৰে, তেনেহ'লে আপোনালোকৰ জীৱনত এগৰাকী সুন্দৰ কন্যা বা সুন্দৰ পত্নী অহা চান্স পুৰা থাকে। হয়, এইটো উপায় কৰাৰ পাছতে আপোনালোকে দেখিব যে আপোনালোকৰ জীৱনত কিমানখিনি সলনি হৈছে। সুন্দৰ পত্নী বুলি ক'লে অকল মুখখনৰ সুন্দৰতাই নহয়, কামৰ বনৰ পৰা আদি কৰি সকলোখিনি যাতে পৰিপূৰ্ণভাৱে হয়। এগৰাকী তেনেকুৱা যদিহে সুকন্যা বা সুন্দৰ এগৰাকী লক্ষ্মী পাব বিচাৰে, তেনেহ'লে আপোনালোকে এইটো ভিডিঅ' অন্তিম সময়লৈকে শুনক, অকণো স্কিপ নকৰিব, যাতে মই যিখিনি কথাখিনি কওঁ বা যিখিনি মই আপোনাক উপায় কওঁ যাতে ভালকৈ আপোনালোকে শুনে। তে আহক আমি উপায়টোৰ বিষয়ে জানো। আপোনালোকে কৰিব লাগিব কি, আপোনালোকে বৃহস্পতিবাৰ দিনটো বাট চাব লাগিব। এইটো উপায় আপোনালোকে 7টা বৃহস্পতিবাৰ কৰিব লাগিব। হয়, এইটো উপায় আপোনালোকে 7টা বৃহস্পতিবাৰ কৰিব লাগিব আৰু এখন হালধীয়া কাপোৰ লাগিব। এই হালধীয়া কাপোৰখনত আপোনালোকে 5টা ইলাইচি ৰাখি থ'ব। হয়, এইটো উপায় কৰিবৰ কাৰণে আপোনালোকে হালধীয়া এখন কাপোৰ লাগিব আৰু 5টা ইলাইচি লাগিব। আৰু সেই 5টা ইলাইচি আপোনালোকে হালধীয়া কাপোৰখনত মেৰিয়াই ল'ব আৰু মেৰিয়াই লোৱাৰ পাছতে সেই ইলাইচি টুকুৰাকেইটা আৰু কাপোৰখন আপোনালোকে দান দিব লাগে। হয়, দুখীয়া মানুহ হওক বা যোনেই নহওক, য'ত মানে কি আপোনালোকে দেখি থাকে যিবিলাক মানুহ দুখীয়া আছে বা তেনেকুৱা য'ত আপোনালোকে দিব পৰা অৱস্থাত আছে, তাহাঁতক এইটো দান দিব পাৰে। এইটো উপায় আপোনালোকে 7টা বৃহস্পতিবাৰ কৰিব। হয়, 7টা বৃহস্পতিবাৰে আপোনালোকে কৰিব লাগিব, এদিনো ক্ষতি কৰিব নোৱাৰিব। 7টা বৃহস্পতিবাৰে সম্পূৰ্ণ কামটো কৰাৰ পাছতহে ইয়াৰ যিটো ৰিজাল্ট আছে সেই ৰিজাল্টটো পাব পাৰিব। হয়, উপায়টো মই আকৌ কৈছোঁ শুনক। আপোনালোকে বৃহস্পতিবাৰ দিনটো বাট চাব লাগিব, এখন হালধীয়া কাপোৰ লাগিব আৰু 5টা ইলাইচি লাগিব। সেই 5টা ইলাইচি আপোনালোকে হালধীয়া কাপোৰখনত মেৰিয়াই ল'ব আৰু সেই হালধীয়া কাপোৰখন আৰু ইলাইচিৰ সৈতে কোনোবা দুখীয়া হওক বা কোনোবা দৰিদ্ৰ হওক কাৰোবাক দান দিব সেই কাপোৰখন আৰু 7টা ইলাইচি। আৰু এইটো উপায় আপোনালোকে 7টা বৃহস্পতিবাৰে কৰিব লাগিব। আৰু উপায়টো কৰাৰ পাছতে ৰিজাল্টটোৰ কথা মই নকওঁ, ৰিজাল্টটো আপোনালোকে মোক নিজেই ফোন কৰি ক'ব যেন ছাৰ মোৰ কামটো হৈ গ'ল আৰু মোৰ লাইফটো আজিকালি ছেটেল হৈ গ'ল আৰু এগৰাকী সুন্দৰ কন্যা মোৰ জীৱনত আহি গ'ল। যদিহে আপোনালোকৰ জীৱনত এইখিনি চমৎকাৰ দেখা পায় তেনেহ'লে মোক কণ্টেক্ট কৰিব নাপাহৰিব 6002895351 and my email ID is edwin@searchtop.com. Thank you. আৰু আপোনালোকৰ এই কৰোণা কালতে নিজকে সাৱধান কৰক আৰু ঘৰতে থাকক। ধন্যবাদ।